হৰিপ্ৰিয়া পাকঘৰ অন্যতম ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সকলোকে জনাইছোঁ সুপ্ৰভাত। আজি ৰাতিপুৱাৰ পৰা মই ভিডিঅ' আৰম্ভ কৰিছোঁ। এয়া আমাৰ খেতি কাল, যিহেতু মাঘৰ বিহু আহি আছে। এতিয়া বেছি দিন নাই আৰু মাজতে মাত্ৰ 4-5 দিন আছে। আমাৰ ঢেঁকীটোতে ৰেষ্ট নাপায়, পিঠাগুড়ি খুন্দে সকলোৱে ওচৰ চুবুৰীয়া সকলোৱে আহি পিঠাগুড়ি খুন্দে ভালো লাগে। সেইকাৰণে মই অকণমান লেপি মুচি দিছোঁ। বৰমা আনিছে, সেয়া আমাৰ বৰমাই এয়া পিঠাগুড়ি চাউল তিয়াই লৈ আনিছে, ফুৰিব এতিয়া মুচি চাফা কৰি দিছোঁ। আনফালে মই চৌকাটো মুচি লৈছোঁ। মই খুন্দাই হোৱা নাই, মই বাৰু লাহে খুন্দিম। এয়া ভাতৰ চাউলৰ পিঠাগুড়ি খুন্দি আছোঁ, মই লৰাই আছোঁ। আনফালে ঢেঁকী দি আছোঁ। এয়া নাৰিকল কাটি আছে। আমি বনাম এতিয়া পকা মিঠৈ লাৰু। পিঠাগুড়ি খুন্দা হৈ গ'ল, ভজাও হৈ গ'ল, আৰু পকা মিঠৈ লাৰুত কি দিওঁ, কেনেকৈ বনাওঁ, আপোনালোকক গোটেই প্ৰচেছখিনি দেখুৱাই আছোঁ। আহকচোন, আমি গোটেই মাইকী মানুহৰ পৰা একেলগে লগ লাগি লৈছোঁ। এই মাঘৰ বিহুত আমাৰ এইটোৱে আনন্দ, ভাল লাগে। আহক চাওক। এয়া পিঠাগুড়ি ভাজি পেলাই চালি লোৱা হ'ল, কাৰণ পিঠাগুড়ি ভাজিলে অকণমান গোটা গুটি হৈ যায়গৈ, সেইকাৰণে চালি পেলাই মসৃণ কৰি লোৱা হ'ল। আনফালে আমাৰ বোৱাৰীয়ে পিঠাগুড়ি দুভাগকৈ লোৱা হৈছে অলপমান বনাবৰ কাৰণে। বোৱাৰীয়ে দিছে ইয়াতে ইলাইচি, তাৰপিছতে গুৱামুড়ি আৰু জালুকৰ মানে গুড়া অকণমান দৰদৰীয়াকৈ পিচি লোৱা হৈছিল ভাজি পেলাই। আনফালে এয়া বৌয়ে মিঠৈ বগাই আছে, তাতে দিব নাৰিকল বৰমাই যে কাটিছিলে ৰুকি ল'লোঁ। এতিয়া সকলোৱে মিলিজুলি লাৰু বান্ধিম, পকা মিঠৈ লাৰু। চাই থাকক, আহক। মিঠৈ ইয়াত দি দিয়া হৈ গ'ল, পিঠাগুড়ি গোটেইখিনি দি দিয়া হ'ল। তাৰপিছতে এতিয়া আমি সকলোৱে লগ লাগি লাৰু বান্ধি আছোঁ। মই এখন হাতে কেমেৰা, এনেকুৱাই হয় ন ভিডিঅ' কৰি, আৰু ভাল লাগে দেই চবেই লগ লাগি বনালে। আমাৰ বৌটি একদম নাইটি পিন্ধি সুন্দৰকৈ বহি আছে, এফালে বোৱাৰী, এফালে মায়ে খাইহে আছে, টেষ্ট কৰি আছে কেনেকুৱা বনাই আপোনালোকৰ ফালে এনেকৈ বনাইনে নাৰিকল দি পেলাই পিঠাগুড়ি আৰু এইবিলাক আমি যিবিলাক দিছোঁ জালুক গুড়ামুড়ি এইবিলাক কি বনাইনে, জনাবচোন কমেণ্টত। এয়া পকা মিঠৈ লাৰু বনোৱা শেষ হৈ গ'ল। এয়া চব ভাগকৈ বান্ধি লৈছোঁ, সকলোৱে ভগাই চিগাই লৈছে। এতিয়া তিল আছে, তিলৰ লাৰু বনাই থাকিম। অকণ হুলস্থুল হৈছে দেই, ইগন'ৰ কৰিব, কাৰণ মানুহ ধেৰ আছোঁ। এয়া লাৰু বনালোঁ। এইটো বস্তু আপোনালোকে বনাই এবাৰ ট্ৰাই কৰি চাবচোন। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন মই ভোগালী উৎসৱৰ কাৰণে, ভোগালী বিহুৰ কাৰণে পিঠা বনাই আপোনাৰ লগত দেখুৱাই থাকিম। সকলোৱে চাই থাকিব ভিডিঅ'টো। আজিলৈ আহিছোঁ।